নমস্কাৰ, মই মালা বৰুৱা। আজি 2022 চনৰ 12 মে'। 2021 চনৰ 12 মে'ৰ আজিৰ দিনটোতে আমাৰ সকলোৰে শ্ৰদ্ধাৰ মহীৰূহ হোমেন বৰগোহাঞিদেৱৰ মৃত্যু হৈছিল। তেখেতলৈ শ্ৰদ্ধা জনাই মোৰ এই অনুভৱ শুনকচোন। ফুল ভাল পোৱা মানুহজন গ'লগৈ। ফুলবোৰ নিচিঙিবা, মোৰ সমাধিটো নিদিবা। ফুলবোৰ নিচিঙিবা, মোৰ সমাধিটো নিদিবা। আহ, মোৰ হেঁপাহৰ এজেলিয়া, সোনকালে ফুলচোন, তোৰ সুবাসত সুবাস লওঁ। খৰিকা যায়, পৰক দে, তোৰ দেহত বৰষুণৰ টোপাল, মোৰ দুনয়ন মদিৰাত মজক। হয়, হয়তো এয়াই আছিল হোমেন বৰগোহাঞিদেৱৰ মনৰ কথা, মোৰ কল্পনাত। তেখেতক আমি জানো এগৰাকী সুদক্ষ সমাজনীতি আৰু ৰাজনৈতিক বিশ্লেষক, সু-সাহিত্যিক, সাংবাদিক, সম্পাদক, প্ৰজ্ঞাৰ সাধক ৰূপে। প্ৰকৃতিক ভালপোৱা, বিশেষকৈ ফুল ভালপোৱা মানুহজনক আমি বহুতেই নাজানো। তেখেতৰ বহুকেইখন গ্ৰন্থত অৱশ্যে ইয়াৰ সম্ভেদ পোৱা যায়। তেখেত সু-সাহিত্যিক হোৱাৰ উপৰিও অজস্ৰ দেশী-বিদেশী গ্ৰন্থৰ সংগ্ৰাহক আছিল। এনে লাগিছিল তেখেতে ফুল আৰু কিতাপৰ মাজতে যেন জীৱন অতিবাহিত কৰিছিল। সৰল অনাড়ম্বৰ জীৱন যাপন কৰা, অসামান্য অপাৰ্থিৱ সুখ জীৱনৰ মাজত সন্ধান কৰা ব্যক্তিগৰাকী আজি আমাৰ মাজত নাই। মৃত্যুক সুন্দৰভাৱে গ্ৰহণ কৰিব পৰাটোৱেই হ'ল মানুহৰ জীৱনত শেষবাৰৰ কাৰণে কৰিব পৰা সুন্দৰ কাম বুলি কোৱা এইগৰাকী হোমেন বৰগোহাঞিদেৱ তীক্ষ্ণ মেধাৰ পৰিচয় দিছিল আৰু তেখেতৰ মৃত্যুত আমি সঁচাকৈয়ে মৰ্মাহত। সৰগত হেনো পাৰিজাত ফুল থাকে। পাৰিজাতৰ সুবাসতে ফুল ভাল পোৱা মানুহজন সৰগত থাকক। এয়াই ঈশ্বৰৰ ওচৰত মোৰ একান্ত প্ৰাৰ্থনা। তেখেতৰ আত্মাই সদ্গতি লাভ কৰক। ধন্যবাদ।